Hey dosto, welcome back to my YouTube channel. আজি মই আগতে যাব লৈছো চেনিয়াৰী বহুত বছৰ আগদিনে গৈছিলো বিয়া খাব গৈছিলো আজি বহুত ভাল লাগছে আজি যাব লৈছো আৰু ভিডিঅ'টো আপোনালোকক চাহ পানী খাওঁ ক'ত যাওঁ কেনেকৈ যাওঁ আপোনালোকে দেখিছে আৰু বহুত দূৰ গাড়ীত যাব লাগে বাছত যাব লাগে লাইন বাছত যাব লাগে গুৱাহাটীৰ সমান আপোনালোক গুৱাহাটী যদি যাই পাছত গম পাব কিমান দূৰ আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাহ পানী খাওঁ ক'ত কেনেকৈ খাওঁ আপোনালোকৰ ভিডিঅ'টো দেখাম আৰু লাইক শ্বেয়াৰ কৰাকৈ নাযাব দেই আৰু ভিডিঅ'টো শেষ হোৱা গ'লে চাই থাকিব এতিয়া মই উঠিলোঁ টেম্পু মই তাতে যাব লাগিব তাতে আপোনালোকক দেখাম আৰু যদি মই বাছত যাওঁ লাইন বাছত গ'লে এতিয়া মই এখন লৰ কথাত হোটেল হৈছে ময়ূৰ হোটেল বুলি কোৱা জনা যায় আৰু আপোনালোকে যদি চাহ পানী ভাত চাত খাব পাৰিব লৰ কথা আহিব আৰু এখন নাৰ্চাৰী এখন আছে আমাৰ লৰ কথাতে হৈছে ফুলৰ অলপমান সিমান বেছি জেগা নাই মেইন ৰাস্তাত থৈ দিওঁ পাকা ৰাস্তা মেইন ৰাস্তাত থৈ দিওঁ এতিয়া অলপমান ৰখিব লাগিব এতিয়া মই অলপ আহি পালোঁ অলপ কেনেকুৱা লাগিছে গাটো সুন্দৰ চিংচি আমাক এতিয়া ক'ব লাগিব আৰু মই এতিয়া আহি পালোঁ আৰু অলপমান ভিতৰে গ'লে ভিতৰে যাব লাগিব অলপমান এনেকৈ যাই কিনে ওলাব লাগিব এতিয়া মই যাই আছোঁ এতিয়া আকলা খোজকাঢ়ি ভাল লাগিব আৰু ঘৰ পালে আপোনালোকক জনাম চাহ পানী জনাম যাতে তোমরা পেট ধরে আমার পেট ধরে ভাল লাগছে মস্ত এটা শান্তি পেট নকৰিলে এতিয়া যাব লাগিব ইয়াতে বহুত বোকা হৈছে বহুত বোকা বৰষুণ গৈছে আৰু ইয়াতে বহুত ধুনীয়া ডাঙৰ ডাঙৰ খাল আছে আৰু ইয়াতে এটা গৰু আছে ঘাঁহ খাইছে আৰু যাই আছোঁ আমি এতিয়া লাহে ধৰে পকী ৰাস্তা নহয় দেচোন মাটি ৰাস্তা খালৰ পাৰে পাৰে যাব লাগিব অলপমান গেলি পাব আৰু ইমান ডাঙৰ খাল ফিচাৰী এইটো এই গাইছ এতিয়া আমি খালৰ পাৰে পাৰে যাই আছোঁ আৰু আমাৰ পৰিয়ালখন গোটা কাষে আহি আছে হেল্ল' গাইছ ইয়াতে বাৰিষা দিনত বহুত পানী হয় বানপানী হৈ যায় আৰু ইমান ডাঙৰ ফিচাৰী বা নদী পায় আৰু সৰু সৰু ল'ৰা মাখাই নাও চলাইছে আৰু কি দলং পায় নাও মেইন আৰু এওঁলোকে টিঙৰ ঘৰত থাকে আমি ক'ত আহিছোঁ ক'ত অহা নাই আৰু বহুত জেগা আৰু ইয়াতে এখন নাৰ্চাৰী আছিল আৰু মই এই কি ডুব মাৰছি ভাই মই চাই ৰওঁতে গেছি কি ডুব মাৰছি আৰু এটা ডুব মাৰিব ৰ আৰু পানী হৈছে কি নাও চলি টিকুট আৰু ৰাতি হ'লে মানুহ এটা ৰখে এই গাইছ এতিয়া আমি আহি পালোঁ আৰু এইটো আমাৰ ভাইটি এইটো আম্মা আৰু এইটো মোৰ ভণ্টি আৰু আমাৰ এইটো পেহী আৰু এইটো আমাৰ দাৰ আম্মা এইফালে চাওক আৰু এইটো দাৰ আম্মা ভালকৈ চাওক এতিয়া আমি ভাত খাম আৰু ভাত বাঢ়িব
আমি যেন আহিছোঁ ভালো লাগিছে মই বহুত দূৰৰ পৰা আহিছোঁ আৰু মোবাইলটো ভালকৈ লওঁ বহুত দূৰৰ পৰা আহিছোঁ এতিয়া ভাত চাটি খাওঁ মস্ত ভোক লাগছে এটা চিফি দি পেট ধৰে নেকি আপোনালোকে কচোন গাইছ 5 টকা চিফি দি পেট ধৰে নেকি এতিয়া মই চাটি ভাত খাম আৰু পানী চাৰি দিব আৰু চাটি ল'ব চবে চাটি বেছিকেও ল'ব পাৰে কি এতিয়া আমি অলপ ফুৰিব যাম ইয়াতে ভাত খাই ল'লোঁ লাগছি আৰু আপোনালোকক কেইটামান শ্বৰ্ট দেখাব আছে গাইছ এতিয়া আমি ঘৰত যাব ওলালোঁ গাড়ীত উঠিছোঁ ঘৰত যাই আছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে কমেণ্ট বক্সত জনাব মই বহুত দেৰি নকৰিলোঁ ভিডিঅ'টো শেষ হোৱাক বুলি চাই থাকক এইখিনি অলপমান আছে আৰু বহুত দীঘল হৈছে ভিডিঅ'টো আপোনালোকে ভিডিঅ' দীঘল হওক বুলি চাব বিচাৰে এতিয়া আমি গৈ আছোঁ